আজি বিশ্বনাথ জিলা আৰক্ষী উদ্যোগত চতিয়া আৰক্ষীয়ে চতিয়াত অনুষ্ঠিত কৰে এক পথ সুৰক্ষামূলক সজাগতা সভাৰ দিনৰ প্ৰায় 2 বজাৰ পৰা চতিয়া মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এই সভাত চতিয়া চক্ৰ আৰক্ষী বিষয়া লংকি তেৰং চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামলজ্যোতি শইকীয়া চতিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ স্বপন কুমাৰ কলিতা আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে একাংশ স্থানীয় ৰাইজো উপস্থিত থাকে। আজি এই পথ সজাগতা সভাত আৰক্ষী বিষয়াৰ দৰে যিকোনো বাহন চলাওঁতে সাৱধানতা অৱলম্বনৰ ক্ষেত্ৰত উপস্থিত ৰাইজো ছাত্ৰ-ছাত্ৰীসকলৰ আগত মন্তব্য আগবঢ়ায়। ৰাজ্যত সঘনাই হোৱা পথ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়ে সতৰ্কতা অৱলম্বন কৰিয়ে আজি বিশ্বনাথ আৰক্ষী প্ৰশাসনে জনতাক সজাগ কৰাৰ উদ্দেশ্যে আয়োজন কৰে এই সজাগতা সভাৰ। মহাবিদ্যালয়ৰ সহযোগত আৰু ছাত্ৰ ছাত্ৰীৰ সহযোগিতাৰ লগতে চতিয়া আৰক্ষী চকীৰ সহযোগত আজি এটা বৰ ডাঙৰ কাৰ্যসূচী পালন কৰা হৈছে, এইটো হ'ল পথ সুৰক্ষা। যিটোৱে আমাক সদায় চিন্তাত পেলাই থাকে, গোটেই সমাজখনক চিন্তাত পেলাই থাকে, দেশখনত পেলাই, জাতিক পেলাই, গোটেইখিনি